Hello everyone, good morning and welcome back to my YouTube channel. To finally মই আহি পালোহি য'ত আহি আছিলোঁ ক'ত আহি আছিলোঁ গম পাব আপোনালোকে তো এতিয়া গৈ আছোঁ মই য'ত থাকিম তাত আৰু এয়া মোৰ মুখখন অৱস্থা বেয়া মাস্কটো খুলিব নোৱাৰি কৰোনাৰ কাৰণে সেইবাবে মাস্ক মাৰি মাৰি মোৰ কাণৰ একিডোখৰ মানে বিষ হৈ গৈছে তো এতিয়া মই ৰুম পাই লওঁগে ৰুম গৈ মই ফ্ৰেছ হৈ সোনকালে বজাৰ আহিবলগীয়া হ'ল কাৰণ যিহেতু ছানডে আছিলে দোকানখন বেছি দেৰি খোলা নাথাকে দোকানবোৰ বেছি দেৰি খোলা নাথাকে সেইবাবে সোনকালে মই আহিবলগীয়া হ'ল তো সেইকাৰণে এতিয়া ডাইৰেক্ট বজাৰ গৈ আছোঁ মই এয়া গণেশ মন্দিৰ এনেকুৱা টোপনি ধৰিছে মই মানে কি ক'ম খনকে অলপ ভিডিঅ' কৰি লৈছে ফাইনেলি পালোহি আৰু য'ত আছোঁ মানে যোনখন ৰিজৰ্টত আছোঁ তাৰ পৰা ফেঞ্চি বজাৰ বহুতেই দূৰ আৰু এয়া হৈছে মছজিদ গলি ফেঞ্চি বজাৰ মছজিদ গলি বুলি কয় ইয়াত আপুনি কিবা কিবি মানে কাপোৰ কানি মানে চব বস্তুৱে পায় বুলি ক'ব পাৰি তাত আহিছিলোঁ মই বেগ চাবলৈ কিন্তু মোৰ পচন্দ নহ'ল এই দোকানখন আপোনাৰ কি নালাগে আপুনি বেগ দেখিলে পাগল হৈ যাব কিন্তু মোৰ সেইদিনাখন বেগবোৰ কিয় জানি পচন্দ নহ'ল তো লোৱাও নহ'ল সেইবাবে এইবোৰ বজাৰ মই ফেঞ্চি আহিলে পাগল হৈ যাওঁ মানে কি ল'ম কি নল'ম কি ল'ম এতিয়া খোজকাঢ়ি কাঢ়ি গৈ আছোঁ বেলেগ এটা জেগালৈ মানে ফুল ল'বলৈ গৈ আছোঁ মই মা পাছে পাছে আছে এতিয়া আগে তো এয়া আমি ফুল ল'বলৈ গৈছোঁ গাঁৱত ফুলৰ বজাৰ ফাইনেলি শ্বপিং খতম এতিয়া গৈ আছোঁ ৰুম আৰু ক'ত গৈ আছোঁ আপোনালোকক দেখুওৱা নহ'ল আহোঁতে এতিয়া মই দেখাম পাই কিনে তো ব'লক তো ইয়াত আহিছিলোঁ মই অথনি খৰধৰকৈ দেখুওৱা নহ'ল JCCO ভিলা ৰিজৰ্ট হয় এখন নতুনকৈ খুলিছে নেকি মই মানে ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে থাকিম দুদিনকৈ মই আৰু ইয়াতে মোৰ কাম আছে তো এইখন বনাই আছে আধা বনোৱা হৈ আছে এটা চাইডে বনাই আছে এটা চাইডে কমপ্লিট হ'ল তো এইফালে এণ্ট্ৰি ইফালে যাব পাৰে এইফালে যাব পাৰে এয়া ৰিজৰ্টখন আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ everyone
ফাইনেলি আজি গুৱাহাটী আহি পালোহি এতিয়া বজাৰৰ পৰা আহি মাত্ৰ পাইছোহিয়ে ফ্ৰেছ হৈ লৈছোঁ আৰু খানা চানা খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ অলপমান জিৰণি লৈ লওঁ যিহেতু তিনিচুকীয়াৰ পৰা আহিছোঁ বহুত দূৰ যাত্ৰা বুলি ক'ব লাগিব তো ভাগৰো লাগিছে ছুপাৰত আহিলেতো ভালকৈ শুব নোৱাৰে তো শুই উঠি মই লগ পাই আছোঁ খানা আহি গ'ল প্লেন ৰাইচ এগ কাৰী আৰু এইটো কি খুলিলে গম পাম ডাল ফ্ৰাই বহুত জোৰকৈ ভোক লাগিছে খাই মেলি আজৰি হৈ আপোনালোকক বাহিৰৰ ভিউটো অলপ দেখাই দিম আৰু এয়া আমাৰ খানা চিম্পল একদম একো মাছ মাংস নাই আৰু এইটো হৈছে ৰাতিৰ ভিউটো জিচিকো ভিলাৰ বিৰাট ধুনীয়া যিহেতু দিৱালী আছিল দিৱালী টাইম হৈছিলে সেইকাৰণে লাইটছবোৰ লগাই দিছিলে আৰু খুবেই ভাল লাগিছিলে এইটো চাইডে আছে আমাৰ ৰুমটো এভৰিৱান ফাইনেলি ভাত চাত খাই মেলি আজৰি হ'লোঁ বহুত ভোকত আছিলোঁ তো ভাতখিনি খাই খুব টেষ্টি লাগিলে আৰু খাবলৈ বাৰু টেষ্টি আছিলে স্পাইচি বনাইছে এগ কাৰীখিনি কিন্তু ভালে লাগিলে খাই তো এতিয়া বহুত বেছি ভাগৰ লাগিছে যিহেতু কালি ৰাতিটো শুব নোৱাৰিলোঁ বাছত আহি থাকোঁতে ছুপাৰত আহি থাকোঁতে তো এতিয়া শুই যাওঁ যিহেতু কাইলৈ ৰাতিপুৱাই মোৰ কি কাৰণে আহিছোঁ তো কোৱা নাই একচুৱেলি মোৰ ইয়াত শ্বুট আছে তো কাইলৈ ৰাতিপুৱা শ্বুট আছে আৰু কাক কৰিম সেইটো মই কৈ নিদিওঁ আপোনালোকে গম পাব দেখিলে তো এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো বাই বাই এভৰিৱান